টকা লাগিব নেকি আপোনাক কিমান লাগিব 5 লাখ 10 লাখ 20 লাখ 50 লাখ 500 টকা বান্দিল লাগিব নে 2000 টকাৰ বান্দিল লাগিব কোনটোত আপোনাৰ সুবিধা হ'ব আঙুলি বিষাই যাব কিন্তু টকা গনি শেষ নহব এওঁলোকে গনি আছে গনি থাকিব দিয়ক আপোনাক কিমান লাগে হেতু কক টকা ভৰ্তি এখন টেবুলৰ সন্মুখত ৰৈ এওঁলোকে চাই আছে আপুনিও চাই আছে এজনে গনি আছে হিচাপ কৰি আছে কিন্তু নহৈছে নোৱাৰিছে কিমান গনিব ভাগৰো লাগে দিয়কচোন অনা হল টকা গনা মেচিন এবাৰ ৰক্ষা নাই হিচাপ ওলাবই মেচিনে গনি শেষ কৰিলে টকাৰ হিচাপ ওলাল মন দি শুনিব 86,33,800 টকা পিছে ৰব ইমানবোৰ টকা দেখি লাগে বুলি নকব এনেহে সুধিছিলো বেয়া নাপাব কেছটো বেলেগ কেছটো কি কৈ আছো শুনক তিনিচুকীয়াৰ বৰডুমচাত চলিছিল বৰডুমচা আৰক্ষীৰ এক অভিযান সুৰা মাফিয়াই অৰুণাচলৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল অৰুণাচলী সুৰা কিন্তু অভিযানত অৰুণাচলী সুৰা ভৰ্তি এখন ট্ৰাকৰ পৰা 3 কাৰ্টুন সুৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে 86,33,800 টকাৰ নগদ ধন শুনি আচৰিত হ'ব বৰডুমচা আৰক্ষী থানাৰ ওসি নিতু চাংমাইক টকাৰ লোভ দেখুৱাই মেনেজ কৰিবলৈ চেষ্টা কৰিছিল সুৰা মাফিয়াই কিন্তু হট আৰক্ষী বিষয়াগৰাকীক কিনিব নোৱাৰিলে সুৰা মাফিয়াই আনহাতে অৰুণাচলী সুৰা সৰবৰাহৰ সৈতে জড়িত 9জনকৈ লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যিকোনো ড্ৰাগ ব্যৱসায় কৰিছে কিবা 2 নম্বৰী কাম কৰিছে তেওঁলোকৰ এগেইনষ্টত আমি কঠোৰ হ'মেই আৰু আমাৰ অসম আৰক্ষীয়ে প্ৰত্যেকটো ক্ষেত্ৰতে এইখিনিত কঠোৰ হৈ আছে আৰু হৈ থাকিব যোৱাকালি তেওঁলোকে আমাক হিউজ এমাউণ্ট পোৱা গৈছিলে তেওঁলোকে আমাক কিনিব বিচাৰিছিলে আৰু এটা হিউজ এমাউণ্ট আমাক অফাৰ কৰিছিলে তাৰ বিনিময়ত তেওঁলোকে গাড়ীকেইখন ৰিলিজ কৰিব কৈছিল আৰু তেওঁলোকৰ যিখিনি আছিলে তেওঁলোকে সকলো ৰিলিজ কৰিব কৈছিলে কিন্তু এইবিলাক আমি নাকচ কৰি তেওঁলোকক আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছোঁ লফুলি একশ্যন লৈছোঁ ইনফৰমেশ্যন আছিলে তো এটা ৰিলায়েবল ইনফৰমেশ্যন পাইছিলোঁ যে অৰুণাচলৰ পৰা কিছু ইলিগেল লিকাৰ যিটো কওঁ আমি অৰুণাচলী মেড লিকাৰ যিটো কওঁ সেইটো আমাৰ ডিৰাগ গেটৰ ক্ৰছ কৰি অসম তিনিচুকীয়া ডিষ্ট্ৰিক্ট হৈ বাহিৰলৈ যোৱাৰ কিছু খবৰ আছিলে আমাৰ এইটো ৰিলায়েবল চ'ৰ্চৰ ইনফৰমেশ্যনৰ মতে আমি কালি যোৱা ৰাতি আমি নাকা চেকিং বহাওঁ বৰডুমচা OC আৰু বৰডুমচা পুলিচ ষ্টেচনৰ টীমসহ নাকা চেকিং বহাওঁতে আমি যিখন ট্ৰাক আমি ছাছপেক্ট কৰিছিলোঁ সেইখন খবৰ থকা মতে সেই গাড়ীখন ৰখাবলৈ লওঁতে ট্ৰাকখনে আমাৰ পুলিচমেনৰ ছিগনেল ভায়লেট কৰি আগলৈ খুব স্পীড ওলাই গুচি যাব বিচাৰে তেনেকুৱা ক্ষেত্ৰতে আমাৰ OC বৰডুমচা নিজৰ গাড়ী লৈ আৰু টীমসহ গাড়ীখন আগত গৈ আগভেটি ধৰে তেতিয়া তেওঁলোকে ৰখায় আৰু আমি গাড়ীখন চেক কৰি পাওঁ বহুত অৰুণাচলী মেড লিকাৰ আছিলে এই লিকাৰখিনি কেনেকৈ আনিছিলে আপোনালোকৰ চুগাৰ যিবিলাক বস্তা থাকে সেই চুগাৰ বস্তাবিলাক ওপৰত আছিলে আৰু নিমখৰ বস্তাবিলাক কিনাৰে দি আনিছিলে তাতে 603 কাৰ্টনছ অৰুণাচলী মেড লিকাৰ আমি পোৱা গ'ল তাতে যিজন ড্ৰাইভাৰ আছিলে তেওঁ কৈছে যে এইখিনি বিহাৰলৈ নিয়াৰ মানে এটা ষড়যন্ত্ৰ আছিলে তাতে টোটেল আমি কাউণ্ট কৰি দেখোঁ চিজ কৰোঁ তেতিয়া পালোঁ আমি 86,33,800 ৰুপিজ পোৱা গৈছে আৰু এখন বগা I-20 কাৰ আমি এই ইলিগেল লিকাৰ ৰিলেটেডত আমি জব্দ কৰিছোঁ সেই I-20 কাৰখনৰ পৰা আমি যিজন মানুহ পাইছোঁ তেওঁকো এপ্ৰিহেণ্ড কৰা হৈছে মুঠ অল টোটেল 9জন মানুহ এপ্ৰিহেণ্ড কৰা হৈছে এতিয়া আমি ইণ্টাৰগেশ্যন জাৰি ৰাখিছোঁ তাৰপিছত আমি ভালকৈ ক'ব পাৰিম কোনজন মানুহ আচলতে দোষী হয় যা হওক OC নিতু চাংমাই দেখুৱাই দিলে টকাৰে সকলো কিনিব পাৰি কিন্তু নিজৰ স্বাভিমান বিবেক সততা কোনেও কিনিব নোৱাৰে চেলুট OC নিতু চাংমাই তিনিচুকীয়াৰ পৰা ললিত তান্ত্ৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিবিম্ব লাইভ